হেল্ল' গাইছ, আজি মই নাৰ্চাৰী আছোঁ। বক অৰুণোদয়ৰ আগত নাৰ্চাৰীখনত আছোঁ। ইয়াতে যিকোনো ফুলেই হওক বা যিকোনো কিবা বস্তু যদি লাগে ইয়াতে চব পাব। আপোনালোকে আহিব পাৰে। বঢ়িয়া ধুনীয়া ধুনীয়া বস্তু এইবিলাক মই আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। যদি কোনোবা মানুহে আহিব খোজে তেতিয়াহ'লে আপোনালোকে পাব। ইয়াতে ধুনীয়া ধুনীয়া বক অৰুণোদয় আগতীয়া নাৰ্চাৰীখন বৰ্তমান আছে। আপোনালোকে আহিব পাৰে ইয়াতে যদি লাগে কোনোবাক। ধুনীয়াকৈ মই আপোনালোকক দেখাই থাকিম, মই আপোনালোকে চাই থাকিব। আমি এতিয়া বৰ্তমান নাৰ্চাৰীত আছোঁ। বকৰ ধুনীয়া ধুনীয়া এইবিলাক কি গাছ বা মই চিনি নাপাওঁ, বঢ়িয়া কৰি আপোনালোক দেখুৱাই আছোঁ। আপোনালোক চাই থাকিব। সেইবিলাক টাব আছে মাটিৰ আৰু এইবিলাক বঢ়িয়া ধুনীয়া ফুল বৰ্তমান। বৰ্তমান বহুতখিনি চালোঁ আমিও। ইয়াতে কিছুমান গাছ লোৱাৰ কাৰণে আহিছোঁ। ফুল গছ বৰ্তমান লৈ যাম। আপোনালোকে যদি আহিব পাৰে। আমি বকত গৈছিলোঁ, বকত যাওঁতে তাৰমানে এইখিনি আমি সুমি যোৱাৰ কাৰণে বৰ্তমান আমি লৈ যাম আৰু যেনিবা ফুল গছ।